কোন তুমি? মই নাজানো, তথাপিও তোমাৰ কবিতা পঢ়িছোঁ। তুমি, মই আৰু এসাগৰ ভালপোৱা আৰু এবুকু মৰম। মই ভাল পাওঁ শব্দবোৰ আৰু তুমি ভাল পোৱা নীৰৱতাবোৰ। মোৰ নীৰৱতাৰ পৰা ভাঙি নিয়ে তোমাৰ কবিতা কবিতা লগা কথাবোৰ। আৰু মোৰ নীৰৱতাবোৰে তোমালৈ আনে শান্তিকৰ জিৰণি। তুমি কৈ যোৱা আৰু মই শুনি যাওঁ তোমাৰ কবিতাবোৰ। আৰু প্ৰতিপল বাঢ়ি যায় তোমাৰ কবিতাবোৰ শুনি যোৱাৰ মোৰ হেঁপাহ। তোমাৰ কথাবোৰে কাহিনীয়ে মোৰ অৱসাদবোৰ, আৰু মই মোৰ নীৰৱতাবোৰে তোমাৰ অৱসাদবোৰ কাঢ়ি অনাৰ চেষ্টা কৰোঁ। তোমাৰ শব্দবোৰৰ শেষ হৈ আহিলেই মোৰ নীৰৱতাবোৰ অভিমানী হৈ পৰে, জানানে? নিশাও ক্ৰমাৎ গভীৰ হৈ আহে। দুচকুত সপোনবোৰেও আহি হেঁচা মাৰি ধৰে। আৰু এনেকৈয়ে আগবাঢ়ি গৈ থাকে আমাৰ নীৰৱতা আৰু শব্দৰ যাত্ৰা। আৰু তুমি, মই আৰু এসাগৰ ভালপোৱা আৰু এবুকু মৰম।